অ' খুৰা, কিতাপ পঢ়ি আছা নেকি? অঁ অভি, এই কিতাপ এখন পঢ়ি আছোঁ পাই। কি কিতাপ এইখন আৰু কোনে লিখিছিলে? এই কিতাপখনৰ নাম নিউট্ৰিশ্যন ফৰ এ লংগাৰ লাইফ, লিখিছে ৰবাৰ্ট ক্ৰেয়নে। তেওঁ এজন বিখ্যাত পুষ্টি বিশেষজ্ঞ, মানে চাৰ্টিফাইড নিউট্ৰিশ্যনিষ্ট। ইংৰাজী কিতাপ নেকি? কিবা দৰৱৰ ওপৰত লিখা আছে নেকি? নাই, দৰৱৰ ওপৰত লিখা কিতাপ নহয়। এইখন স্বাস্থ্য আৰু পুষ্টিৰ ওপৰত লিখা, মানে হেল্থ এণ্ড নিউট্ৰিশ্যন। কি লিখা আছে কিতাপখনত? অকণমান ক'বা নেকি? ইয়াত লিখা আছে আমাৰ শৰীৰটো চলিবৰ বাবে কেনেকুৱা ধৰণৰ পুষ্টি লাগে আহাৰৰ পৰা, কিমান পৰিমাণে লাগে। মই এতিয়া পঢ়ি আছোঁ চেপ্টাৰ 14। ইয়াত ভিটামিন চিৰ ওপৰত লিখা আছে। ভিটামিন চি। ভিটামিন চিৰ ওপৰত আমাৰ স্কুলৰ কিতাপতো আছে আৰু আমাক ছাৰেও পঢ়াইছিল। তুমি তেন্তে জানা ভিটামিন চিৰ বিষয়ে? আমাৰ শৰীৰত কিয় লাগে ভিটামিন চি, আমি ক'ৰ পৰা ভিটামিন চি পাওঁ, কোনবিলাক খাদ্যৰ পৰা পাওঁ, তুমি নিশ্চয় জানা। মই পঢ়িছিলোঁ। আমি ভিটামিন চি নেমু টেঙা, কমলা, আমলখি আদিৰ পৰা পাওঁ আৰু ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়ায়। একদম সঁচা কথা। ভিটামিন চিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াই তোলে, মানে আমাৰ ইমিউন ছিষ্টেমটো ষ্ট্ৰং কৰে। ই হ'ল এক প্ৰকাৰৰ এণ্টি অক্সিডেণ্ট। আমাৰ শৰীৰত যি টক্সিনছ থাকে, মানে কিছুমান দূষিত পদাৰ্থ জমা হয় ধৰি লোৱা, আৰু তাক নিউট্ৰেলাইজ কৰিবৰ কাৰণে, মানে তাক উপশম ঘটাবৰ কাৰণে বা নাইকিয়া কৰিবৰ কাৰণে ভিটামিন চিৰ দৰে এণ্টি অক্সিডেণ্টবিলাকে আমাক সহায় কৰে। আৰু কি জানা? যদি আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যায়, তেন্তে আমি সঘনাই জ্বৰ, কাহ ইত্যাদি অসুবিধাত ভুগি থাকোঁ। ভিটামিন চিয়ে বহুত কাম কৰে। অকল সেয়াই নহয়। এই কিতাপখনৰ 14 নম্বৰ চেপ্টাৰত কোৱা হৈছে যে আমাৰ দাঁতৰ লগত যিবিলাক আলু থাকে, মানে গামছ থাকে, সেইবিলাক ঠিক কৰি ৰাখিবৰ কাৰণেও ভিটামিন চি লাগে। আমাৰ ছাল, মানে আমাৰ স্কিনৰ বাবেও ভিটামিন চি লাগে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, আমাৰ গোটেই শৰীৰটো ধৰি ৰাখিবৰ কাৰণে যিবিলাক কানেক্টিভ টিছুজ থাকে, সিহঁতৰ বাবেও ভিটামিন চিৰ প্ৰয়োজন সঠিক মাত্ৰাত। আৰু তাতকৈও ডাঙৰ কথা এটা কওঁ নেকি? কোৱাচোন খুৰা, কথাবোৰ বৰ ইণ্টাৰেষ্টিং দেখোন। ভেৰি ইণ্টাৰেষ্টিং। আমাৰ শৰীৰত ভিটামিন B1, B2, B5, ফলিক এচিড, ভিটামিন A আৰু ভিটামিন E থাকে। আৰু এইবিলাক আমি যিবিলাক খাদ্য খাওঁ নহয়, সেই খাদ্যৰ পৰা আমি এইবিলাক পাওঁ। আৰু এইবিলাক শৰীৰত নষ্ট নহ'বৰ কাৰণে ভিটামিন চিয়ে আমাক সহায় কৰে। মানে ভিটামিন চিয়ে বেলেগ ভিটামিনকো বচাই ৰাখে। আৰু এটা কথা জানা নাই খুৰা? আমাৰ ককাৰ যেতিয়া ক'ভিড হৈছিল, তেতিয়া ঢেৰ ভিটামিন চি খাইছিল। মই যে কৈছিলোঁ ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াই তোলে, আমাৰ ইমিউন ছিষ্টেমটো শক্তিশালী কৰে। সেইকাৰণে ক'ভিডৰ সময়ত ককাহঁতে ভিটামিন চি খাইছিল। খুৰা, আৰু এবাৰ কোৱাচোন ভিটামিন চিৰ বিষয়ে। মানুহে যদি নিৰ্দিষ্ট মাত্ৰাত ভিটামিন চি গ্ৰহণ কৰে, তেন্তে কেঞ্চাৰৰ দৰে বেমাৰ হোৱাৰ পৰাও মানুহ ৰক্ষা পাব পাৰে। এই কিতাপখনৰ 99 পৃষ্ঠাত এই কথাটো উল্লেখ আছে। তাৰোপৰি ইয়াত কৈছে, সূৰ্যৰ যি আল্ট্ৰাভায়লেট ৰে, মানে UV ৰে, অতি বেঙুনীয়া ৰশ্মি বুলি যাক কোৱা হয় অসমীয়াত, তাৰ কুপ্ৰভাৱৰ পৰাও শৰীৰটোক ৰক্ষা কৰিব পাৰে ভিটামিন চিয়ে। তাৰোপৰি আমাৰ বহুতৰে হাওঁফাওঁ বা মানে লাংছ যিটো আমাৰ থাকে শৰীৰত, হাওঁফাওঁ বা লাংছ সম্পৰ্কীয় আমাৰ যিবিলাক সমস্যা থাকে, জ্বৰ, কাহ, চৰ্দি ইত্যাদি হৈয়ে থাকে, এইবিলাক উপশম কৰাত বা এইবিলাক প্ৰতিৰোধ কৰাত ভিটামিন চিয়ে মুখ্য ভূমিকা পালন কৰে। তাৰ লগতে যিবিলাক মানুহৰ ডায়েবেটিছ আছে, তেওঁলোকেও ভিটামিন চি খাব লাগে। মানে তেওঁলোকৰ শৰীৰত নিৰ্দিষ্ট মাত্ৰাত ভিটামিন চি থকাটো প্ৰয়োজন। আমাৰ শৰীৰত কিছুমান আৰ্টাৰিজ থাকে, আৰু এই আৰ্টাৰিজবিলাক হ'ল ব্লাড ভেছেল। ইয়াৰ জৰিয়তে অক্সিজেনযুক্ত তেজ হাৰ্টৰ পৰা শৰীৰৰ কোষবিলাকলৈ যায়। কিন্তু কেতিয়াবা বিভিন্ন কাৰণত এই আৰ্টাৰিজবিলাক ক্লগড হৈ যায়। ক্লগ হৈ যায় মানে সোপা মাৰি ধৰাৰ নিচিনা নেকি? ঠিকেই কৈছা। ক্লগ হ'লে তেজৰ চলাচল ভালদৰে নহয়, আৰু এই ক্লগিং নহ'বৰ কাৰণে ভিটামিন চিয়ে সহায় কৰিব পাৰে। এই কিতাপখনৰ 101 নম্বৰ পৃষ্ঠাত উল্লেখ আছে যে, দুবাৰকৈ নবেল বঁটা প্ৰাপক বিজ্ঞানী লিনাছ পলিঙৰ মতে
শৰীৰত ভিটামিন চি যদি ডেফিচিয়েঞ্চি হয় তেন্তে হাৰ্টৰ অসুখ হোৱাৰ বহুত সম্ভাৱনা থাকে। মানে খুৰা ভিটামিন চি যুক্ত খাদ্য আমি সদায় খাব লাগে। আমি কিমানমান খাব লাগে? এই কিতাপখনত কৈছে যে প্ৰতিদিনে এজন বয়স্ক ব্যক্তিয়ে মানে 18 বছৰ ওপৰৰ যিসকল ব্যক্তি তেওঁলোকে অতি কমেও 500 মিলিগ্ৰাম ভিটামিন চি খাদ্যৰ পৰা পাব লাগে। আৰু এইটো একেবাৰে কমটোহে। ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চৰ মতেতো 1000 গ্ৰামতকৈ অধিক ভিটামিন চি প্ৰতিদিনে মানুহে খাদ্যৰ পৰা পোৱাটো বাঞ্ছনীয়। আৰু আমি যিবিলাক সাধাৰণতে ফল মূল শাক পাচলি মানে ধৰা আমলখি, নেমু, কমলা, বিলাহী, আলু, জলকীয়া, কবি, লিচু, মধুৰিআম, পাইনএপল, এতিয়াতো পাইনএপলৰ বতৰ, পাইনএপল বা সেউজীয়া শাক পাচলি এইবিলাকত আমি প্ৰচুৰ পৰিমাণে ভিটামিন চি পাওঁ। গতিকে সেউজীয়া শাক পাচলি আৰু ফল মূল খোৱাটো বিৰাট প্ৰয়োজন, খাবই লাগে। তোমালোকে দোকানত যিবিলাক মেগী, চাওমিন এইবিলাক খোৱাতকৈ, চিপছ বগেৰা এইবিলাক বস্তু খোৱাতকৈ সেউজীয়া শাক পাচলি ফল মূল খাবা তোমালোকে। মই বাৰু বুজিলোঁ তুমি কোৱা খাদ্যবোৰ আমি সদায় খাব লাগে, কিন্তু ককা আইতাহঁতে যে বটলৰ পৰা টেবলেটবোৰ খায় সেইবোৰ কি? সেয়া হ'ল ভিটামিন চিৰ ছাপ্লিমেণ্ট, মানে পৰিপূৰক খাদ্য। মানে ধৰা আমি খাদ্যৰ পৰা মই ক'লোঁ যে এতিয়া 500 বা 1000 mg ভিটামিন চি আমি পাব লাগে খাদ্যৰ পৰা, কিন্তু আমি যিবিলাক খাদ্য খাওঁ সেই খাদ্যৰ পৰা সিমান এমাউণ্টত যিমানখিনি পাব লাগে সিমানখিনি ভিটামিন চি আমি নাপাওঁ। নোপোৱাৰ কাৰণে কিন্তু বডিটোকতো লাগিব, নোপোৱাৰ কাৰণে সেইকাৰণে মই ককাহঁতক নিউট্ৰেলাইট ব্ৰেণ্ডৰ কিছুমান ফুড ছাপ্লিমেণ্ট আছে উৎকৃষ্ট মানদণ্ডৰ, খুব ভাল, সেইবিলাক মই ককাহঁতক আনি খুৱাওঁ। তুমি যিটো দেখিছা বটলৰ পৰা খোৱা টেবলেট সেইবিলাক সেই ভিটামিন বা মিনাৰেলছে হয়, যিবিলাক মই নিউট্ৰেলাইট ব্ৰেণ্ডৰ বস্তু আনি ককা বা আইতাক খুৱাওঁ, যাতে তেওঁলোকৰ ভিটামিন চি বা অন্যান্য ভিটামিনৰ ডেফিচিয়েঞ্চি নহয়। বুজিলোঁ। ইমানবোৰ কথা গম পালোঁ, বৰ ভাল লাগিল। এতিয়া মই যাওঁ, পাকঘৰতে এটা মধুৰি দেখি আহিছিলোঁ, সেইটোকে খাওঁগৈ, ভিটামিন চি পাম। কিন্তু আকৌ ভিটামিন চিৰ ওপৰত এইখন কিতাপৰ পৰা ক'ব লাগিব দেই। ক'ম বাৰু দিয়া, তুমি এতিয়া মধুৰিআমটো খাই লোৱা, ভিটামিন চি পাই লোৱা, আমি পিছত আকৌ ইয়াৰ ওপৰত আমি কথা পাতিম। অ'কে, বাই বাই, চি ইউ।